Hello viewers. So আজি trigonometry chapter শেষ কৰাৰ পিছত আমি অন্য এটা নতুন চেপ্টাৰ লৈ তোমালোকৰ মাজত আহিছোঁ। তো কেইবাদিন ধৰি দেখা পাই আছোঁ মই বহুত ষ্টুডেণ্টে টিউশ্যনৰ ষ্টুডেণ্ট বাহিৰৰ ষ্টুডেণ্টবিলাকে কমেণ্টছ কৰি থাকে, ছাৰ এপি ক্লাছ দিয়ক, এপি ক্লাছ দিয়ক, এপি ক্লাছ দিয়ক। মইতো ভাই আৰে ভাই এপি কি? তো তেতিয়া গম পালোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যন। ঠিক আছে, সমান্তৰ প্ৰগতি। তো আমি সমান্তৰ প্ৰগতিৰ ক্লাছ দিব লাগে। সমান্তৰ প্ৰগতিৰ ক্লাছ কিয় দিব লাগে? সমান্তৰ প্ৰগতিত আছে কি? সমান্তৰ প্ৰগতিটো ছেকেণ্ডৰ ভিতৰত অংক হৈ যায়। সমান্তৰ প্ৰগতি তেনেকুৱা বিষয়েই নহয়, 1 মিনিট 2 মিনিটৰ অংক এইবিলাক। অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পৰা যি মাৰ্ক থাকে আমাৰ ফাইনেল পৰীক্ষাত সেইখিনিতো আমি 100% কেৰি কৰিব পাৰিম, কোনো টেনশ্যন নাই। তো যিয়ে নহওক, যদি বিচাৰিছে এইটোৰ ওপৰত ক্লাছ দিব লাগে, সেইকাৰণে মই আজি সমান্তৰ প্ৰগতিৰ ওপৰত এটা ক্লাছ লৈ আহিছোঁ। তো চোৱা, সমান্তৰ প্ৰগতি কি? আমি বেছি সময় নলওঁ। সমান্তৰ প্ৰগতি তৎক্ষণাত অলপ সময়ৰ ভিতৰত আমি সমান্তৰ প্ৰগতি কি বুজি ল'ম। চোৱা, মই আগবাঢ়িছোঁ। আচ্ছা, ইয়াত মই কেইটামান ছিৰিজ লৈছোঁ নাম্বাৰৰ। চোৱা, 1 3 5 7 এইটো এটা ছিৰিজ লৈছোঁ। তাৰপিছত ধৰা 5 10 15 20 বাছ এইটো এটা ছিৰিজ লৈছোঁ। আৰু এটা ছিৰিজ লৈছোঁ 5 10 12 18 20। ইয়াত কেইটামান ছিৰিজ লৈছোঁ মই। চাওঁ, এইকেইটা ছিৰিজৰ জৰিয়তে আমি গম পাই যাম এপি কি হয়, এপি কেনেকৈ আমি গম পাম যে এপি গঠন কৰে নে নকৰে। চোৱা, যে নহওক এইটো ছিৰিজলৈ লক্ষ্য কৰা। প্ৰথমটো ছিৰিজৰ কথা আমি কৈ আছোঁ। চোৱা, প্ৰথমটো ছিৰিজত যদি চোৱা যে এই যে দুটা টাৰ্মছ আছে, নিয়াৰেষ্ট টাৰ্মছ দুটা, এই নিয়াৰেষ্ট টাৰ্মছ দুটাৰ মাজত ডিফাৰেঞ্চ কিমান? আমি কি কৰিব পাৰোঁ? 3ৰ পৰা 1 বাদ দিলে 2, 5ৰ পৰা 3 বাদ দিলে 2, 7ৰ পৰা 5 বাদ দিলে 2। এইটো ছিৰিজত চোৱা, 10ৰ পৰা 5 বাদ দিলে 5, 15ৰ পৰা 10 বাদ দিলে 5, 20ৰ পৰা 15 বাদ দিলে 5। এইটো ছিৰিজ চোৱা, 10ৰ পৰা 5 বাদ দিলে 5, 12ৰ পৰা 10 বাদ দিলে 2, 18ৰ পৰা 12 বাদ দিলে 6, 20ৰ পৰা 18 বাদ দিলে 2। বাছ চোৱা, এইখিনি কিন্তু ডিফাৰেঞ্চ লিখিছোঁ। দুটা নিয়াৰেষ্ট টাৰ্মছ, ওচৰা ওচৰি দুটা পদ, ইহঁতৰ মাজৰ পাৰ্থক্যটো চাইছোঁ। এনেকুৱা ধৰণৰ যিকোনো এনি ছিৰিজ, এনি ছিকুৱেঞ্চ তোমালোকে ল'ব পাৰা, যিকোনো ধৰণৰ ছিকুৱেঞ্চ এটাৰ কথা ক'ব পাৰা। এনেকুৱা ছিকুৱেঞ্চবিলাক এপি গঠন কৰে নে নাই সেইটো আমি চাবৰ কাৰণে কি কৰিম। চোৱা, আমি নিয়াৰেষ্ট দুটা টাৰ্মছৰ মাজত ডিফাৰেঞ্চখিনি চাম। অৰ্থাৎ এইটো টাৰ্মছত আমি যিখিনি ডিফাৰেঞ্চ ওলাই থৈছোঁ, এই ডিফাৰেঞ্চখিনিত চোৱা, প্ৰত্যেকটো নিয়াৰেষ্ট টাৰ্মছৰ মাজত ডিফাৰেঞ্চটো সমান আহিছে। এই দুটাৰ মাজত ডিফাৰেঞ্চ 2, এই দুটাৰ মাজৰো 2, এই দুটাৰ মাজৰো 2, সমান ডিফাৰেঞ্চ আহিছে। এইটোলৈকে চোৱা, এই দুটাৰ মাজত ডিফাৰেঞ্চ 5, এই দুটাৰ মাজত ডিফাৰেঞ্চ 5, এই দুটাৰ মাজত ডিফাৰেঞ্চ 5। চ' এইটোতো কি আহিছে? সমান আহিছে। কিন্তু এইটোত চোৱা, এই দুটাৰ মাজত ডিফাৰেঞ্চ 5, এই দুটাৰ মাজত ডিফাৰেঞ্চ 2, এই দুটাৰ মাজত ডিফাৰেঞ্চ 6, এই দুটাৰ মাজত ডিফাৰেঞ্চ 2। অৰ্থাৎ আমি লাষ্টৰ যিটো ছিকুৱেঞ্চ আমি লৈছিলোঁ, লাষ্টৰ যিটো নাম্বাৰ ছিৰিজ আমি লৈছিলোঁ, এই নাম্বাৰ ছিৰিজটোত আমি দেখা পাইছোঁ কি যে ডিফাৰেঞ্চখিনি কি নহয়, সমান নহয়। তো এনেকুৱা ধৰণৰ যিকোনো ছিকুৱেঞ্চ বা যিকোনো ছিৰিজ এটাত তুমি কি কৰিব পাৰা, যদি ইহঁতৰ নিয়াৰেষ্ট যিবিলাক টাৰ্মছ আছে, প্ৰত্যেকটো নিয়াৰেষ্ট টাৰ্মছৰ মাজৰ ডিফাৰেঞ্চ যদি সমান হয়, যেনেকৈ ইয়াত হৈছে, তেনেহ'লে সেই ছিকুৱেঞ্চটো, সেই ছিৰিজটো কি থাকিব? এপিত থাকিব, সমান্তৰ প্ৰগতিত থাকিব, এৰিথমেটিক প্ৰগ্ৰেশ্যন গঠন কৰিব সিহঁতে। বাছ ক্লিয়াৰ। আমি কি কৰিম? এটা ছিৰিজ, এটা শ্ৰেণী আমাক দিয়া আছে, নাম্বাৰ শ্ৰেণী দিয়া আছে। সেই নাম্বাৰ শ্ৰেণীটোৰ প্ৰত্যেকটো নিয়াৰেষ্ট, ওচৰা ওচৰি পদৰ মাজৰ পাৰ্থক্য আমি চাম। যদি প্ৰত্যেকটো পাৰ্থক্যই কি হৈছে? সমান হৈছে, তেনেহ'লে সি এপি গঠন কৰিব, অৰ্থাৎ সমান্তৰ প্ৰগতিত থাকিব। অন্যথাই যদি সমান হোৱা নাই, তেনেহ'লে সি কি নকৰে? এপি গঠন নকৰে, সমান্তৰ প্ৰগতি গঠন নকৰে। যিয়ে নহওক, তো এইখিনিৰ পৰা যদি আমি ক'ব বিচাৰোঁ, তেনেহ'লে এপি কোনবিলাক হ'ব? যিকোনো এটা সংখ্যা শ্ৰেণী, এপিৰ সংজ্ঞাটো যদি আমি ক'ব বিচাৰোঁ, যিকোনো এটা সংখ্যা শ্ৰেণী যাৰ প্ৰথম পদটো বাদে বাকী আটাইবিলাক পৰৱৰ্তী পদ কোনোবা এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰাৰ ফলতহে আমি পাওঁ। যেনেকৈ চোৱা, 1 এইটো বাদ দিলোঁ বাৰু,
1ৰ লগত 2 যোগ কৰিলে 3 পাম 3ৰ লগত 2 যোগ কৰিলে 5 পাম 5ৰ লগত 2 যোগ কৰিলে 7 পাম 7ৰ লগত 2 যোগ কৰিলে 9 পাম 9ৰ লগত 2 যোগ কৰিলে 11 পাম এইদৰে কি হ'ব এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিব লাগে যিবিলাক সংখ্যা শ্ৰেণীত প্ৰথম পদটো বাদ দি বাকি আটাইবিলাক পৰৱৰ্তী পদ পাবৰ কাৰণে আমি এটা এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিব লাগে সেইবিলাক শ্ৰেণীয়েই হ'ল কি সমান্তৰ প্ৰগতি সেইবিলাকেই হ'ল এৰিথমেটিক প্ৰগ্ৰেছন এতিয়া চোৱা এইখিনি বুজি উঠাৰ পিছত ইয়াৰ লগত জড়িত কেইটামান টাৰ্মছ আমি জানিব লাগিব এই যে আমি 1 3 5 7 লিখিছোঁ ইয়াৰে যিটো প্ৰথমত থাকে এই প্ৰত্যেকটোকে এটা এটা পদ বোলে এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ টাৰ্মছ এটা এটা টাৰ্মছ অৰ্থাৎ সমান্তৰ প্ৰগতিৰ এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ তো ইয়াৰে এইটোতো আমি সাধাৰণ অৰ্থত আমি এই পদবিলাকৰ মাজত এইটো প্ৰথম পদ এইটো কি প্ৰথম পদ এইটো কি প্ৰথম পদ এবাৰ ইটো এপি গঠনেই নকৰে ইয়াৰ আৰু প্ৰথম পদ দ্বিতীয় পদ দি আমি কি কৰিম হয়নে নহয় তো ঠিক আছে এই দুটা এপি গঠন কৰিছে ইয়াৰ প্ৰথম যিটো প্ৰথমে থাকিব সেইটো প্ৰথম পদ বুলি কোৱা হ'ব আৰু চাৱা আৰু এটা বস্তু এইটো বিৰাট ইম্পৰ্টেণ্ট অংক কৰোঁতে আমাৰ দৰকাৰ হ'ব চাৱা এই যে নিয়াৰেষ্ট দুটা টাৰ্মছৰ মাজৰ যিখিনি ডিফাৰেন্স পাইছোঁ সমান ডিফাৰেন্সটো কিন্তু সমান বেলেগ বেলেগ ডিফাৰেন্স নহয় এই সমান ডিফাৰেন্সটো কি বুলি কোৱা হয় সাধাৰণ অন্তৰ সাধাৰণ অন্তৰ যাক আমি ডি বুলি ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আছে আমি এটা সমান্তৰ প্ৰগতি এটা শ্ৰেণীক যদি আমি দেখা পাওঁ নিয়াৰেষ্ট পদবিলাকৰ মাজত ডিফাৰেন্স কি ওলাইছে সমান ওলাইছে তেনেহ'লে সি সমান্তৰ প্ৰগতি গঠন কৰিব আৰু এই যে ডিফাৰেন্সটো হ'ল এই ডিফাৰেন্সটো কোৱা হ'ব কি সাধাৰণ অন্তৰ মনত ৰাখিবা ডিফাৰেন্সটো কি বুলি কোৱা হ'ব সাধাৰণ অন্তৰ আৰু ইয়াৰ প্ৰত্যেকটো টাৰ্মছ যাক আমি এটা এটা পদ বুলি ক'ম তাৰে প্ৰথমটোক আমি প্ৰথম পদ কেতিয়াবা আমি খালি এ বুলি লিখিম আৰু এনেই প্ৰথম পদক A1 বুলি কোৱা হয় ঠিক আছে এইখিনিলৈকেতো ক্লিয়াৰ বুজি পাইছা এইবাৰ চোৱা এই যে আমি পদবিলাকৰ কথা ক'লোঁ তো এতিয়া এটা সিৰিজ দিয়া থাকিল তোমাক প্ৰশ্ন কৰা হ'ল যে এই সিৰিজটোৱে সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে তাক পৰীক্ষা কৰিব লাগে তাক আমি কেনেকৈ পৰীক্ষা কৰিম কিবা ফৰ্মুলা আছে নেকি তাক পৰীক্ষা কৰাৰ কাৰণে তাক আমি চাম চাওঁ ধৰা A1 A2 A3 A4 ডট ডট বহু দূৰলৈ গৈছে বাৰু এইবিলাক এটা এটা টাৰ্মছ এইবিলাক কি এটা এটা টাৰ্মছ প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এইদৰে আৰু যায় আছে শেষ হোৱা নাই তাৰমানে তো এইবিলাক এপি গঠন কৰে নে নকৰে তাক আমি প্ৰমাণ কৰিবলৈ চাওঁ ইয়াৰ আগতে কৈ আহিছোঁ প্ৰত্যেকটো নিয়াৰেষ্ট পদৰ মাজৰ ডিফাৰেন্স কিমান হ'ব সমান হ'ব তেতিয়াহে এপি গঠন কৰিব আৰু যদি সমান নহয় এপি গঠন নকৰে চ' এইটো যদি এটা সিৰিজ দিয়া থাকে আমাক এইটো যদি এটা শ্ৰেণী দিয়া থাকে আমাক তেনেহ'লে আমি কি কৰিব লাগিব A2 minus A1 equal A3 minus A2 equal A4 minus A3 equal এইটো কিমান লৈ আছে AN লৈ আছে কিমান লৈ আছে AN লৈ অন্তিম পদটো হৈ আছে AN তো ইয়াত আহিব AN minus AN minus 1 চাওঁ প্ৰত্যেকটোত এইটোৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰিলেও সিমান হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰিলেও সিমান হ'ব ইয়াৰ আগত যিটো আছে কিমান আছে আমি নাজানো অৰ্থাৎ এইটো যদি 4 এইটো 3 4তকৈ এক কম এইটো যদি n এইটো n minus 1 হ'ব ইয়াৰ আগতো n minus 1 হ'ব এই n minus 1 লিখিছোঁ অৰ্থাৎ যদি এই দুটাৰ মাজত ডিফাৰেন্স যদি সমান হয় তেতিয়াহ'লে এপি গঠন কৰিব অৰ্থাৎ আমি চাব লাগে কি এইটো ফৰ্মেশ্যন যদি ছেটিছফাই হয় তেনেহ'লে সি কি কৰিব এপি গঠন কৰিব তো ছাপোজ চোৱা মই এটা লৈছোঁ ইয়াত 1 2 3 4 5 এইটো আছে তোমাক কোৱা হৈছে এইটোৱে এপি গঠন কৰে নে নাই পৰীক্ষা কৰা প্ৰশ্ন কৰিছে যে এই
শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰে না নাই তাক পৰীক্ষা কৰা তো আমি কেনেকৈ কৰিম ইয়াত আমি চাব লাগিব ইয়াত a2 minus a1 ইকুৱেল কিমান আছে a2 a1 2 minus 1 equal 1 a3 minus a2 equal কিমান আছে 3 minus 2 equal 1 a4 minus a3 equal কিমান আছে 4 minus 3 equal 1 এইবাৰ চোৱাচোন এইটো স্যাটিসফাই হৈ আছে না নাই আমি ইয়াত যেতিয়া দেখা পালো a2 minus a1 সমান হৈ আছে a3 minus a2 তলত দেখা নাযাবও পাৰে ঠিক আছে ওপৰত লিখিছো মই এইখিনি বস্তু এইখিনি যে ওলাইছো চ a2 minus a1 equal a3 minus a2 equal a4 minus a3 সমান হৈছে না ইয়াত চাওচোন a2 minus a1 1 a3 minus a2 1 a4 minus a3 1 তো যেতিয়া সমান হৈছে এইটো ফৰ্মুলা স্যাটিসফাই কৰিছে তেন্তে আমি লিখি দিব পাৰো এতেকে উক্ত শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি এপি গঠন কৰে বাস এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এক্সাৰসাইজ 1ত পাবা তোমালোকে তো এইবিলাক বস্তু সিম্পলি তোমালোকে মনত ৰাখি যাবা যাতে আমি এক্সাম্পলত থকা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিব নালাগে ঠিক আছে তো হ'ব বাৰু এটা এপিৰ লগত জড়িত আৰু কিছুমান বস্তু যদি তোমালোকক ক'ব বিচাৰো তোমালোকে কেতিয়াবা এনেকুৱা পাবা সাপোজ ধৰা 1 2 3 4 5 এনেকুৱা আছে কেতিয়াবা পাবা 5 10 15 100 কেতিয়াবা পাবা এনেকুৱা 5 1 1 4 2 4 দিছো হা 2 4 6 8 10 12 আছে এই তিনিটা সমান্তৰ প্ৰগতিলৈ লক্ষ্য কৰা এইখিনি কিন্তু মই সমান্তৰ প্ৰগতি গঠন কৰে বুলি কৈ দিছো পৰীক্ষা কৰিব নালাগে সো এইখিনিলৈকে চাওয়া তোমালোকে এইখিনিলৈকে চাওয়াৰ পিছত আমি কি পাম চাওয়া এইটো কি আছে এনেকা ডট ডট দিয়া আছে লাষ্টত একোৱে নাই লাষ্টত কি নাই একোৱে নাই এইটো কোৱা হ'ব অসীম সমান্তৰ প্ৰগতি তাৰমানে এইটো অসীমলৈ আছে কিমান লৈ আছে আমি নাজানো অসীমত যাই শেষ হ'ব শেষ নাই ইয়া তাৰ পিছতো যদি চাও আমি চাও 5 10 15 ইয়াত ডট ডট মাৰি 100 লৈকে দিছে অৰ্থাৎ ই 100ত যাই কি হৈছে শেষ হৈছে মাজত আৰু বহুত আছে কাৰণে লিখা নাই কিন্তু ইয়াৰ লাষ্ট আপাৰ লিমিটটো দিয়া আছে 100 100ত যাই কি হ'ব শেষ হ'ব তেতিয়া হলে ইয়াৰ পদবিলাক সীমিত হল নে অসীমিত হল আমি ক'ব লাগিব কি ইয়াৰ পদবিলাক সীমিত কাৰণ 100ত যাই ই শেষ হ'ব গতিকে এইটো কোৱা হ'ব সসীম সমান্তৰ প্ৰগতি ঠিক আছে এবাৰ তলতটো লাষ্টত 2 4 6 8 10 12 2 4 6 8 10 12 সো ইয়াতো ডট ডট দিয়াই নাই দিছে নেকি দিয়া নাই গতিকে এইটো 12তে শেষ হৈছে এইটো সসীম এইটো কি হ'ব সসীম সমান্তৰ প্ৰগতি তো আমি সমান্তৰ প্ৰগতিবিলাকৰ পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰধান দুটা ভাগত ভগাব পাৰিলোঁ সেই দুটা ভাগ কি এটা হল অসীম সমান্তৰ প্ৰগতি এটা হল সসীম সমান্তৰ প্ৰগতি আমি অসীমবিলাক কেনেকৈ চিনি পাম যদি ডট ডট দিয়া আছে শেষলৈকে কি আছে সেইটো দিয়া নাই আপাৰ লিমিট দিয়া নাই তেনেহলে সেইটো হ'ব কি অসীম সমান্তৰ প্ৰগতি আৰু সসীমৰ দুটা ফৰ্ম আমি পাম এটা হল ডট ডট দিছে ঠিক কিন্তু লাষ্টত এটা পদ দিছে অন্তিম পদ দিয়া আছে তেতিয়া হলে সেইটো সসীম সমান্তৰ প্ৰগতি হ'ব আৰু এটা হল ডট ডট নাই শেষ হৈছে অৰ্থাৎ কম সংখ্যক পদ আছে সেইটো শেষ হৈছে যদি সেইটো সসীম সমান্তৰ প্ৰগতি ঠিক আছে এইবাৰ চাওয়া আমি কৈ আহিলো যে সমান্তৰ প্ৰগতি এটাত প্ৰথম পদটোক বাদে বাকি আটাইবিলাক পদৰ পৰৱৰ্তী পদ পাবলৈ আমি তাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিব লাগে আৰু সেই সংখ্যাটো হল কি ডি সমান্ত সাধাৰণ অন্তৰ পাৰ্থক্যটো তো এইবাৰ আমি ইয়াৰ লগত এইটো চেপ্টাৰত বিশেষকৈ তিনিটা সূত্ৰ ব্যৱহাৰ কৰিম এটা হল চাওয়া ইয়াত যদি আমি কওঁ
এপি এটাৰ এনতম পদ এপি এটাৰ কি কৰিব লাগে এনতম পদ নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা তোমাক কোৱা হৈছে যে 1 3 5 এইটো এটা এপি অসীম সমান্তৰ প্ৰগতিবাদ এইটো কি অসীম তো ইয়াত তোমাক কোৱা হৈছে এনতম পদ মানে কি ইয়াত কৈ দিলে ইয়াততো লিমিট নাই কিমান লৈ আছে তোমাক হঠাৎ কৈ দিছে ইয়াত 10 নম্বৰ পদ কিমান হ'ব 1 2 3টাহে দিয়া আছে 10 নম্বৰটো কিমান হ'ব 6 নম্বৰটো ক'লে বাৰু আমি সহজতে কৈ দিলে 4 নম্বৰটো ক'লে 5ৰ পিছত 7 আহিব 7ৰ পিছত 9 আহিব এইদৰে যাব পাৰিম কিন্তু তোমাক কোৱা হৈছে যে ইয়াৰ 100 নম্বৰ পদটো কিমান হ'ব এই সমান্তৰ প্ৰগতিটোৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এনেকৈ যাই 100 নম্বৰ পদটো কি হ'ব তুমি কি কৰিবা 2 2 যোগ কৰি যাবা বহুত সময় লাগিব 100 লৈকে যাওঁতে বহুত সময় লাগিব নিশ্চয় তো ইয়াৰ কাৰণে এপি এটাৰ এনতম পদ নিৰ্ণয় কৰাৰ কাৰণে চোৱা এটা সূত্ৰ ইয়াত লিখা হয় এ এন ইকুৱেল এ প্লাছ n মাইনাছ 1 ডি এইটো সূত্ৰ ব্যৱহাৰ কৰা হয় এইটো কি এনতম পদ নিৰ্ণয় কৰাৰ সূত্ৰ মনত ৰাখিবা কিন্তু এই সূত্ৰটো কি কোনোবা এটা এপি যদি দুটা তিনিটা পদ দিয়া থাকে তাৰ যিকোনো পদ এটা নিৰ্ণয় কৰিব দিলে আমি কি কৰিম এইটো সূত্ৰ ব্যৱহাৰ কৰিম এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম সো ইয়াত চোৱা যেতিয়া আমাক ক'ব এইটো কেই নম্বৰ পদ দিছে আমি এইটোক যদি অলপ ডেৰাইভ কৰিব বিচাৰো এটো থাকিল বাৰু প্লাছ কেই নম্বৰ পদ কৈছিল আমি 100 নম্বৰ পদৰ কথা কৈছিলো না 100 নম্বৰ পদটো নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে n - 1 কিমান হ'ব 100 - 1 d অৰ্থাৎ ইয়াৰ পৰা আমি পাম কি a প্লাছ 100ৰ পৰা 1 মাইনাছ কৰিলে 99 d অৰ্থাৎ আমি ডাইৰেক্ট লিখিব পাৰোঁ তেতিয়া n ইকুৱেল তেতিয়া অৰ্থাৎ a 100 নম্বৰ পদ ওলাব দিছে 100 ইকুৱেল a প্লাছ 99 দি সো এই ধৰণে আমি কি লিখিব পাৰিম এইটো যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে তোমাক দিছে কি a1 a1 টো নালাগে বাৰু a2 ইকুৱেল 2 নম্বৰ পদ a প্লাছ d 3 নম্বৰ পদ a3 ইকুৱেল a প্লাছ টুৱাইচ d 4 নম্বৰ পদ a4 a প্লাছ thrice d 10 নম্বৰ পদ a10 a প্লাছ 9d 100 নম্বৰ পদ a100 a প্লাছ 99d এইবাৰ তোমাক আৰু কৈছে বাৰু ধৰা 1000 নম্বৰ পদ কৈছে a1000 a প্লাছ 999d তো আমি কি কৰিলোঁ দেখা পালোঁ ইয়াত এই ফৰ্মুলাটোৰ পৰাই আনিলোঁ হা যে যিকোনো পদ যদি নিৰ্ণয় কৰিব দিয়ে a প্লাছ d অৰ্থাৎ যি কেই নম্বৰ পদ তাতকৈ 1 কমাই দিম d a2 a প্লাছ d a3 a প্লাছ 2d a4 a প্লাছ 3d চাওচোন 4তকৈ 1 কম আছে 10তকৈ 1 কম আছে 1তকৈ 1 কম আছে 1000তকৈ 1 কম আছে তো এইটো ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰোঁ এটা সমান্তৰ প্ৰগতিত যিমান নম্বৰ পদ কক আমাক সেই পদটো আমি কি কৰি দিব পাৰোঁ নিৰ্ণয় কৰি দিব পাৰোঁ ঠিক আছে এবাৰ তোমাক এটা প্ৰশ্ন যদি আমি কওঁ কোৱেশ্চন ধৰা 1 1 half 0 minus half minus 1 minus 1.5 ডট ডট পাৰা এই সমান্তৰ প্ৰগতিটোৰ এই এপিটোৰ কি কৰিব লাগে আৰু নহ'লে বাৰু মই তিনটাই দিছোঁ ইমান দীঘলীয়া যাওয়াৰ দৰকাৰ নাই এইটো এটা এপি দিছে এপিটোৰ 20তম পদ নিৰ্ণয় কৰা এই এপিটোৰ কিমানতম পদ নিৰ্ণয় কৰিব লাগে 20তম পদ নিৰ্ণয় কৰিব লাগে অৰ্থাৎ ইয়াৰ আগত আমি যেটো ফৰ্মুলা দিলোঁ
যিকোনো পদ 20তম নহয় 30তম 1000তম 2000তম 1,00,000তম পদ ওলাব দিয়ক আমি যি ফৰ্মুলাটো দিছো এই ফৰ্মুলা মতে আমি কি কৰিব পাৰিম ওলাই দিব পাৰিম এতিয়া হলে চাও আমি সলিউশনত কি লিখিম ইয়াত a ইকুৱেল কিমান আছে প্ৰথম পদ a মানে কি আছিল প্ৰথম পদ কোনটো 1 এইবাৰ লাগিব আমাক d মানে কি কৈছিল প্ৰত্যেকটো ক্ষেত্ৰত যিকোনো তুমি লও পৰৱৰ্তী পদ মাইনাস পূৰ্বৱৰ্তী পদ অৰ্থাৎ এইটোৰ পৰা এইটো বিয়োগ কৰিব পাৰা এইটোৰ পৰা এইটো বিয়োগ কৰিব পাৰা যিকোনো মাজৰ পৰা তুমি কৰি দিব পাৰা সো আমি কি কৰিম হাফ মাইনাস 1 তো কিমান থাকিব মাইনাস 1 অর্থাৎ মাইনাস হাফ ডি পালো আমি কিমান মাইনাস হাফ এটা সূত্ৰত পঢ়াই দিয়া এটাকে কিমান নম্বৰ 20 a প্লাস কিমান হ'ব 19 d তো এট ঠাইত আমি কি লিখিম 1 আছে 1 প্লাস 19 d কিমান আছে মাইনাস হাফ এইবাৰ সৱা আচ্ছা 1 প্লাস এটুক আমি পূরণ করলে কি পাম প্লাস মাইনাস মাইনাস 19/2 এইবার তুমি কি করা 2 1 গুণে 2 আর 19 কিমান হবে 21 ডিভাইডেড নহয় সরি 2 1 গুণে 2 19 এর পৰা 2 মাইনাস কৰি দিলে মাইনাস 17/2 এইটো হৈ গল কিমান 20তম পদ তো ঠিক আছে এইটো ফর্মুলা তোমালোকে যিকোনো এটা পদ নিৰ্ণয় কৰিব পাৰিবা মই ভাবো তো ইয়াৰ পৰা আমি শিকিলো কি কি আজি যিখিনি ক্লাস দিলো এইখিনিৰ পৰা আমি কি শিকিলো যদিও অলপখিনি কথা কৈছে তাৰ ভিতৰত কিন্তু যথেষ্টখিনি এক্সপ্ৰেছন আছে ইয়াত তো ইয়াত প্ৰথম কথা হল আমি দেখা পালো যে এপি এটা কেনেকৈ আমি পৰীক্ষা কৰিম এপি হয় না নাই তাক কেনেকৈ পৰীক্ষা কৰিম ইয়াৰ আগত পালো এপি কাক কয় কোনবিলাক এপি হয় আমি কেনেকৈ গম পাম তাৰ পিছত আমি এটা ফৰ্মুলা দিলো a2 - a1 = a3 - a2 = a4 - a3 ইকুৱেল an - a(n - 1 এইটো ফৰ্মত যদি পৰি যায় তেনেহলে কি হ'ব এপি গঠন কৰিব তোমাক যদি প্ৰশ্ন কৰে তলত দিয়া বিলাক এপি গঠন কৰে না নাই পৰীক্ষা কৰা তো সেইটো ফৰ্মুলা ইউজ কৰিবা মই ভাবো আৰু বুজাই দিয়াৰ দৰকাৰ নাই এখানে নেক্সটত পালো আমি এটা সূত্ৰ এটা ফৰ্মুলা পালো যে এটা এপি দিয়া থাকিলে তাৰ যিকোনো এটা পদ যদি আমাক নিৰ্ণয় কৰিব দিয়ে তেতিয়া হলে আমি কি কৰিম এই অলপ আগত আলোচনা কৰা সূত্ৰটো আমি ইউজ কৰিম তাৰ এটা এক্সাম্পল মই ইয়াত আলোচনা কৰিলো ঠিক আছে ধন্যবাদ ইয়াৰ পৰৱৰ্তী সময়ত আমি কিছুমান প্ৰশ্নাৱলী লৈও আহিম তোমালোকৰ মাজলৈ ইয়াৰ আগতে মই তোমালোকলৈ আৰু এটা অনুৰোধ কৰিব বিচাৰিছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আজিয়েই সাবস্ক্ৰাইব কৰা আৰু বেল বাটনটো টিপি দিয়া যাতে মই আপলোড দিয়া ভিডিঅ'খিনি লগে লগে তোমালোকে পাব পাৰা ধন্যবাদ